কথা প্ৰসংগতে আপোনাৰ মই পৰিচয়টো ল'ব খুজিছোঁ। আপোনাৰ আপুনি শিক্ষক বুলি জানো। হয়। কোন বিদ্যালয়ত আপুনি কৰিছিলে? মই শ্ৰী শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয় লাডুগড়। লাডুগড়। এতিয়া লাচিত মৈদামলৈ যোৱা গেটখনৰ ওচৰত যিখন স্কুল, হয়। আমি 71 চনত ৰাইজৰ সহযোগত, গাঁৱৰ সহযোগত আমি 4জন শিক্ষকে প্ৰথম তাতে আমি বাঁহ কাঠ কঢ়িয়াই বিহু মাৰি স্কুলখন প্ৰতিষ্ঠা কৰিছোঁ। তাতে 31 বছৰ চাকৰি কৰি 2003 ৰিটায়াৰ হ'লোঁ। ৰিটায়াৰ হ'ল। আপুনি এই যি বনৌষধি দিয়ে বা আপুনি জৰা ফুকা খুৱাই বুলি মই গম পাইছোঁ, আৰু আপোনাৰ মানুহ বহি আছে, যাইবলৈ দেৰি হৈছে, গম পাইছোঁ। আপুনি সেয়া ভালুকি মকৰাই কামুৰিছে চাগে, যাইবগৈ এতিয়া অলপ পিছত। ঠিক আছে, মই তেখেতলোকৰ সাক্ষাৎ হ'ম। আপুনি এতিয়া এজোপা গছ দেখুৱাইছে, এইজোপা গছজোপা বিৱৰণটো দিয়কচোন, মই কি কামত লাগে? সৰ্পকন্ধা। সৰ্পকন্ধা আমাৰ সেই হেৰিয়াৰ 2011 চনত আমাৰ যোৰহাট ৰিচাৰ্চ লেবৰেটৰীত এটা ট্ৰেইনিঙলৈ প্ৰায় 7জনমান এই বনৌষধ জনা লোকক নিমন্ত্ৰণ কৰিছিলে। আমিও তাত পৰিলোঁ সেই 7জনৰ ভিতৰত। সেই ট্ৰেইনিং পৰ্যায়তে তাত থাকোঁতে এই সৰ্পকন্ধা গছজোপা তাত পালোঁ। তাৰ গুটি আনি ইয়াত মই পচালোঁ, এতিয়া মোৰ বাৰীত ধেৰ। এইটো কি কি কামত লাগে? এইজোপা নাই, মই সৰ্পকন্ধাৰ বিষয়ে মই কিতাপত, আয়ুৰ্বেদিক কিতাপত পাইছোঁ। গুণাৰাম খনিকৰ তাত আছে, তেখেতৰ লগত মোৰ সৰুৰ পৰা ঘনিষ্ঠতা আছে। তেখেতৰ বাহনলৈ আমি প্ৰথম আনিছিলোঁ। তেখেতে যথেষ্ট গছৰ মোৰ চিনাকি তেতিয়া কৰাইছিলে, হ'লেও মই গছজোপা দেখুৱাইছিলে যদিও পাহৰিলোঁ। আজি দেখিছোঁ, মই আপলোড হৈছোঁ। নামটো কিন্তু বিৰাট বিখ্যাত আয়ুৰ্বেদত, সৰ্পকন্ধা। প্ৰায়বিলাক আয়ুৰ্বেদিক কিতাপতে এই সৰ্পকন্ধাৰ নামটো নথকাকৈ থকাই নাই। ইয়াৰ গুটিটো কেঁচাই হওক বা পকাই হওক খালে তেজৰ লগত যিটো ডায়েবেটিছ হয় সেইটো নাইকিয়া কৰে বোলে। ব্লাড চুগাৰটো, আৰু অন্যান্য বহুত ডায়েট খাতেই আৰু বিশেষকৈ আপুনি সৰ্পকন্ধা নামটো আয়ুৰ্বেদ শাস্ত্ৰত একদম কমন, সদায় ব্যৱহাৰ হৈ থকা এটা নাম, হয়নে বাৰু? আজি মই কিমান সুখী হৈছোঁ সেইটো আপোনাক মই ভাষাটো বৰ্ণনা কৰিব নোৱাৰিম। আপুনি খৰচ দিলে মই আকৌ সমাজলৈ থৈ দিব পাৰিম। মই 10জন তেনেকৈ ল'ৰাক বা ইচ্ছুক মানুহক এই বস্তুবিলাকৰ বিষয়ে মই অৱগত কৰিম। যেনেকৈ আপুনি মোক শিকাইছে, চামে চামে থাকি যাব লাগে, হয় নাই বাৰু? সেইটোৱে আমাৰ লক্ষ্য উদ্দেশ্য হোৱা উচিত। চাওক, সৰ্পকন্ধা, ইয়াৰ বৈজ্ঞানিক নামটো ৰাওভালফিয়া চাৰ্পেণ্টিনা। আপ্লুত হ'লোঁ সঁচাকৈ বন্ধুসৱ, ভালকৈ মন দি চাওক দেই। সৰ্পকন্ধা পাবলৈ টান গছ, আপুনি বজাৰত নাপায়।